লাভলীনা বৰগোহাঁই। লাভলীনাৰ জন্ম হৈছিল অসমৰ গোলাঘাট জিলাত 1997 চনৰ 2 অক্টোবৰ তাৰিখে। তাইৰ দেউতাক টিকেন বৰগোহাঁই আৰু মাক মামণি বৰগোহাঁই। তাইৰ দেউতাক এজন ক্ষুদ্ৰ ব্যৱসায়ী। তাইৰ দুজনী বায়েক ক্ৰমে লিছা আৰু লিমা বৰগোহাঁই। লাভলীনা এগৰাকী ভাৰতীয় ৱেলটাৰ ৱেট শ্ৰেণীৰ বক্সাৰ। তেওঁ 2016 চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি আছে। তেওঁ 2017 চনত ভিয়েটনামত হো চি মিন চিটিত অনুষ্ঠিত হোৱা মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ বক্সিঙত প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আৰু 2018 চনৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ 69 কেজি ৱেলটাৰ ৱেট শাখাত তৃতীয় স্থান অৰ্জন কৰিছিল। অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা তেওঁ অসমৰ প্ৰথমগৰাকী মহিলা আৰু শিৱ থাপাৰ পিছত দেশক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ দ্বিতীয়গৰাকী বক্সাৰ হিচাপে পৰিগণিত হৈছিল। 2020 চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান